উষা অনিৰুদ্ধ বাণ শ্ৰীকৃষ্ণ উষাৰে কাৰণে হৰিহৰ যুদ্ধ উষাই কান্দে বিচনাত মনৰ দুখৰ বেদনাত সখী চিত্ৰলেখাই কি হ'ল বুলি সুধিলে দেখিলোঁ মই সপোনত ৰাখিবানে বিপদত সত্য কৰি কৈছোঁ মই ৰাখিম তোমাক বিপদত উষাৰ কথা শুনি সখী চিত্ৰলেখাই চিত্ৰ অংকন কৰিলে চিত্ৰ চাই উষায়ে নহয় বুলি কৈছিলে শেষত চিত্ৰলেখাই যদু বংশ কাকিলে শ্ৰীকৃষ্ণক দেখিয়ে মূৰত কাপোৰ তুলিলে অনিৰুদ্ধক দেখিয়ে স্বামী বুলি কৈছিলে অনিৰুদ্ধ কুমাৰ থাকে গড়গাঁৱৰ কাৰেঙত তেতিয়া চিত্ৰলেখাই অনিৰুদ্ধক আনিবলৈ গৈছিলে বাটত নাৰদে পাই চিত্ৰলেখাক সুধিলে তুমি কাৰ জীয়াৰী যোৱা কাক বিচাৰি কুভাণ্ডাৰ জীয়াৰী চিত্ৰলেখা কুমাৰী যাওঁ গড়গাঁৱলৈ আনো অনিৰুদ্ধ কুমাৰক তেতিয়া চিত্ৰলেখাক নাৰদে সুধিলে কি বুদ্ধি সাজিলা কেনেকৈ আনিবা তেতিয়া চিত্ৰলেখাই সৰ্প হৈ বগালে বাঘিংহৰ দৰে চিত্ৰলেখাই গোজৰ দিলে তেতিয়া নাৰদে তেনেকৈ আনিব নোৱাৰা বুলিলে ভাদৰ মাহৰ শুক্ল নৱমী তিথিত ভদকলি চৰাই হৈ উৰি যাবলৈ কৈছিলে।